নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আৰ্থিক বাৰ্তা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 5খন লাভজনক চৰকাৰী ছেভিংছ স্কিমৰ বিষয়ে আলোচনা কৰিম। প্ৰথম হ'ল কিষাণ বিকাশ পত্ৰ (KVP). বছৰি 7.5% হাৰত সুদ পাব। বছৰি কম্পাউণ্ডিং হয় 115 মাহৰ আপোনাৰ পইচা দুগুণ হৈ যাব। ন্যূনতম 1000 টকা, মেক্সিমামৰ কোনো সীমা নাই। পোষ্ট অফিচত খুলিব পাৰিব। 2.5 বছৰ পিছত আগতীয়াকৈ পইচা উলিয়াব পাৰি। উদাহৰণ হিচাপে আপুনি যদি আজি 1 লাখ টকা ইনভেষ্ট কৰে 9 বছৰত আপোনাৰ টকা 2 লাখ টকা হ'ব। ছেকেণ্ড হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF). বৰ্তমান সুতৰ হাৰ 7.1%। কোৱাৰ্টাৰলি সলনি হয়। 15 বছৰ ম্যাদ, বছৰি 500 টকাৰ পৰা 1,50,000 টকা জমা দিব পাৰে। বেংক বা পোষ্ট অফিচত একাউণ্ট খুলিব পাৰে। 3 বছৰৰ পিছত লোন ফেচিলিটি আৰু 5 বছৰৰ পিছত withdrawal কৰিব পাৰে। 3 নম্বৰখন হ'ল সুকন্যা সমৃদ্ধি যোজনা। ছোৱালী শিশুৰ বাবে আঁচনি। বৰ্তমান সুতৰ হাৰ 8.2%। বয়স 10 বছৰৰ ভিতৰত একাউণ্ট খুলিব লাগিব। বছৰি 1000ৰ পৰা 1,50,000 টকা জমা দিব পাৰি। নেক্সট হ'ল নেশ্যনেল ছেভিংছ স্কিম (NSC). সুদ 7.7%। বছৰি কম্পাউণ্ড হয়। 5 বছৰৰ ম্যাদ। 100 টকাৰ পৰা আৰম্ভ কৰিব পাৰি। আপাৰ লিমিট নাই। পোষ্ট অফিচত খোলা যায়। লাষ্ট বাট নট লিষ্ট চিনিয়ৰ চিটিজেন ছেভিংছ স্কিম, যিখন স্কিমত ইনভেষ্ট কৰিবলৈ বয়স 60+ হ'ব লাগিব, বাট ডিফেন্স পাৰ্চনৰ বাবে ৰিটায়াৰ হ'লে 50+ হ'লেই হ'ব। বৰ্তমান সুতৰ হাৰ 8.2%। ইনভেষ্টমেণ্টৰ ন্যূনতম টকা 1000 টকা আৰু মেক্সিমাম 30 লাখ টকা। ম্যাদ 5 বছৰ। বন্ধুসকল, এই আঁচনিকেইখন ৰিস্ক ফ্ৰী আৰু ফিক্স ৰিটাৰ্ণ দিয়ে। যদি আপুনি নিজৰ বা আপোনাৰ পৰিয়ালৰ মেম্বাৰৰ বাবে সুৰক্ষিত সঞ্চয় বিচাৰিছে, এই স্কিমবোৰ উত্তম বিকল্প। SSY ছোৱালীৰ বাবে, PPF টেক্স ফ্ৰী, SC/SS বৃদ্ধ বয়সৰ বাবে, KVP আৰু NSC গ্যাৰাণ্টিড ডাবলিং আৰু ছেফ ৰিটাৰ্ণৰ বাবে। শেষত ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।